এয়া আকাশবাণী নিয়োগ বাতৰিখনক পঢ়িছো বেকাৰ সন্থাৰ সভাপতি ডাঙৰীয়াই। অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মস্তান বাহিনীত খালী হোৱা কেইটামান পদৰ বাবে চৰকাৰে আবেদন পত্ৰ বিচাৰিছে। প্ৰাৰ্থী শিক্ষাগত অৰ্হতা TTMP বা তাসমা পৰ্যায় হ'ব লাগিব। TTMP মানে টানিটুনি মেট্ৰিক পাছ। প্ৰাৰ্থীয়ে মানিব লগা একান্ত বাঞ্ছনীয় প্ৰাৰ্থীজনে যিকোনো মানুহক ঘোচা চাপত দিয়া অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীজনে স্কুল বা কলেজত ৰেগিং কৰাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীজনে কোনো MLA মিনিষ্টাৰৰ লগত হাত থকা প্ৰয়োজনীয়। প্ৰাৰ্থীজনৰ বয়স 50ৰ পৰা 80ৰ ভিতৰত হ'ব লাগিব। হাতী নিচিনা গেৰেলা আৰু শকত হ'ব লাগিব। ওখ 120 ফুটমান হ'লেই যথেষ্ট হ'ব। সন্ধিয়া নিয়োগ বাতৰি ইমানতে সামৰা হ'ল। ধন্যবাদ। আকাশবাণী বাতৰিখনক পঢ়িছো গেলামালৰ মেনেজাৰে। 1986 চনৰ পৰা 2019 চনলৈকে হৈ যোৱা অসমৰ বানপানীত অসমত 20 লাখো অধিক নিগনি পান্না হৈছে বুলি আমাৰ বাতৰিটোত প্ৰকাশ। অসমত সঘনাই বানপানী হোৱাৰ বাবে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰীমতী বেনাৰ্জী ভূটোৱে অসমৰ কেইখনমান নদী ভ্ৰমণ কৰিবলৈ আহে। প্ৰথমে কলং, কপিলী, যমুনা নৈ ভ্ৰমণ কৰি থাকোঁতে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰীয়ে গাত লৈ অহা চাদৰখন ব্ৰহ্মপুত্ৰ ঠিক এডোখৰ ঠাইত পৰা বাতৰি আমালৈ আহিছে। তেখেতৰ লগত অহা কিছুমান আলু, পিঁয়াজ, জলকীয়া ফৌজীয়ে বৰ্তমান চাদৰখন উদ্ধাৰৰ কাম চলাই আছে। পলমকৈ পোৱা বাতৰি মতে যোৱাকালি গুৱাহাটী ভলনুমুখত এখন বিহুৰ সন্মিলনত পুৰুষ আৰু মহিলাৰ মাজত বহা আসনসমূহ লৈ এক তুমুল সংঘৰ্ষ হয়। কেইজনমান পুৰুষে মহিলাসকলৰ মূৰত জেয়ছলি কাঠিৰে প্ৰহাৰ কৰে। লগে লগে মহিলাসকলৰ মূৰত জুই জ্বলিবলৈ আৰম্ভ কৰে। গুৱাহাটী ফায়াৰ ব্ৰিগেড গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। আমাৰ চুলিৰক্ষা মন্ত্ৰী মিথুন চক্ৰৱৰ্তীয়ে এই খবৰ পাই অহা মাহৰ 32 তাৰিখে PW ৰুলাৰে যোগে আহি গুৱাহাটীত উপস্থিত হ'বহি। ভাৰতৰ গৃহমন্ত্ৰী ঠাকুৰ পিয়াজী সিঙে যোৱাকালি শিৱসাগৰ জিলা দাগবদী গাঁও গৰু গাড়ীয়ে ভ্ৰমণ কৰে। হঠাৎ গৰু গাড়ীৰ চকা পামচাৰ হোৱাৰ ফলত গৃহমন্ত্ৰী ঠাকুৰ পিয়াজী সিঙে শিৱসাগৰ জিলা দাগবদী গাঁৱত এটা ৰাতি থাকিব লগাত পৰে। গৃহমন্ত্ৰী ঠাকুৰ পিয়াজী সিঙে এঘৰত মদ পানী খোৱাৰ পৰা তেখেতৰ শৌচ প্ৰস্ৰাৱ একেবাৰে জুলীয়া অৱস্থাত পৰিণত হয়। আমি পলমকৈ পোৱাৰ বাতৰি মতে অসমৰ এজন আগশাৰী মন্ত্ৰীয়ে শ্বিলঙৰ এজনী ছোৱালীক ভাল পোৱা বাতৰি আমালৈ আহিছে। আজি পুৱাতে ছোৱালীজনীয়ে শ্বিলঙৰ এজন ল'ৰালৈ পলাই যোৱা খবৰ পাই অসমৰ আগশাৰী মন্ত্ৰীজনে কান্দি কান্দি তেখেতৰ চকু দুটা ঠিক এটা 5 নম্বৰ বলতকৈও অধিক হৈ পৰিছে। তেখেতৰ চকু পৰাৰ পৰা আজি পুৱাৰ পৰা ব্ৰহ্মপুত্ৰ পানী ফেনে ফুটুকাই বাঢ়িব লাগিছে। আমালৈ অহা শেহতীয়া বাতৰি মতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰীয়ে যোৱাকালি বিহাৰৰ এখন সভাত ভাষণ দি থাকোঁতে প্ৰধানমন্ত্ৰীৰ মূৰৰ পৰা কিছুমান ঘাম খহি মাটিত পৰাৰ ফলত বিহাৰত এক প্ৰবল বানপানী সৃষ্টি হয়। বিহাৰত হোৱা বানপানীত বিহাৰৰ কেইজনমান দেশোৱালী ভাই বানপানীত টিকনি হেৰাইছে বুলি আমাৰ বাতৰিটোত প্ৰকাশ। বিহাৰত উদ্ধাৰ আৰু সাহায্য কাম চলি আছে। এতিয়ালৈ 80 জন দেশোৱালী ভাইয়ে বানপানীত টিকনি বিচাৰি পাইছে আৰু বহু কেইজনে এতিয়াও পাবলৈ বাকী আছে। বতৰ অহা 24 ঘণ্টাত অসমৰ উপকণ্ঠ অঞ্চল বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকি 5 মোনমান ওজনৰ শিল আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজিলৈ বাতৰি ইমানতে সামৰা হ'ল। ধন্যবাদ।